হাই এভৰিৱান, মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু মোক দেখি চাগে গমেই পাইছে নহয় জানো, মই এফালে যাবলৈ ওলাইছোঁ। ওচৰতে শান্তি বিয়া এখন আছে, ইমানো ওচৰ নহয় বাৰু, গাড়ীতে যাম। আৰু সময় হৈছে এতিয়া 1:30। গাড়ীখন পদূলিমুখত থৈছেগৈ, তালৈকে খোজকাঢ়ি যাওঁ বলক। আহি নাযায়, হৰিপ্ৰিয়া যাব। হৰিপ্ৰিয়া, মই, দেউতাক আৰু ভাগিনটো যাব কপিল। তেন্তে ইমান গৰম লাগিছে নহয়, ঘামি জামি অৱস্থা নাই। আজি বহুত দিনৰ মূৰত আজি ৰ'দ দিছে। আৰু আপোনালোকক বাহিৰৰ সেউজীয়া সেউজীয়া ভিডিঅ'টো শেষলৈকে চাই যাওক, ধুনীয়া ধুনীয়া ভিউ দেখি পাই থাকিব। পিঠা চিঠা খাই আজৰি বোলে আমাৰ বাইদেউ। কইনা জেঠাই কইনা জেঠাই আহি পাই গ'লো বিয়া ঘৰত। থাকিব ইমান গৰম দেই, ইমান গৰম বিয়াত। চব হৈ গ'ল নেকি? দেৰি হ'ল অহা অৱস্থা। A few moments later. ঘৰ উদলি মুদলি। কইনা ক'ত? কইনা খেলা আছে। এইয়া কইনা। কইনা আগফালৰ পৰা উঠাই লওক। কইনা ভালকৈ দেখাম দেই। তাতে বহি লওঁ, বহুত গৰম লাগিছে। কইনা ককায়েকে শৰাই দিছে। ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। বাই বাই।